নমস্কাৰ এই মুহূৰ্তত আহি পইছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ শেহতীয়া আৰু গুৰুত্বপূৰ্ণ খবৰ নিয়মীয়াকৈ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়ক দিবলৈছো ৰাতিপুৱা প্ৰথমটো ব্ৰেকিং নিউজ অসমৰ বাবে এতিয়াও বান পৰিস্থিতি এক গুৰুত্বপূৰ্ণ বিষয় চলিত বছৰৰ বান ৰাজ্যখনৰ কেইবাখনো জিলাত ব্যাপক ক্ষতি হৈছে পূৰ্বৰ বান পৰিস্থিতিৰ সময়ত শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ পৰিস্থিতি অধিক বেয়া হোৱা পিছত অসম চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান এয়াৰফৰ্চক ষ্টেণ্ড বাই কৰি ৰাখিবলৈ অনুৰোধ কৰিছিল বানপীড়িত অঞ্চলসমূহ উদ্ধাৰ অভিযান সাহায্য বিতৰণ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰাৰ ওপৰত প্ৰশাসনে গুৰুত্ব দিয়া হৈছে বানৰ পিছত কেৱল পানী কমিলেই সমস্যাৰ সমাধান নহয় বহু পৰিয়ালৰ ঘৰ খেতি পথ আৰু জীৱিকাৰ ওপৰত প্ৰভাৱ পৰিছে সেই বানৰ পিছত পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সকাহৰ ঘোষণা কৰিছে চৰাইদেউ শিৱসাগৰ গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত ঋণগ্ৰাহীসকলৰ বাবে 6 মাহৰ লোন মনোৰিৰাম ঘোষণা কৰিছিল ইয়াৰ অধীনত যোগ্য ঋণগ্ৰাহতাই 6 মাহলৈ নিয়মীয়া ঋণৰ কিস্তি পৰিশোধৰ পৰা সকাহ লাভ কৰিব এই সুবিধাৰ ভিতৰত হাউচিং এডুকেশ্যন লোন ভেহিকেল লোন লগতে ফাৰ্ম লোন ক্ৰপ লোন আৰু এছএছএছ লোনৰ অন্তৰ্ভুক্ত কৰা হৈছে বানত ঘৰ খেতি ব্যৱসায় ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ বাবে এই সিদ্ধান্ত কিছু পৰিমাণে আৰ্থিক চাপ কমাব পাৰে এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ অসমৰ বান কেৱল মানুহৰ ঘৰ বাৰী কৃষি ক্ষেত্ৰতে সীমাবদ্ধ নাই ৰাজ্যখনৰ ঐতিহাসিক সাংস্কৃতিক সম্পদৰ ওপৰতো প্ৰভাৱ পৰিছে চৰাইদেউ শিৱসাগৰ অঞ্চলত বানৰ ফলত প্ৰাচীন মন্দিৰ প্ৰাক্তনিক স্থান আৰু বহু পুৰণি পাণ্ডুলিপিৰ ক্ষতি হোৱা প্ৰকাশ পাইছে এই পাণ্ডুলিপিসমূহৰ ভিতৰত বহুতো ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে মূল্যৱান নথি আছিল সেয়ে বানৰ পিছত ঐতিহ্য সংৰক্ষণ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ আপাৰ আছামত বানৰ পৰিস্থিতিক লৈ বিভিন্ন আলোচনা চলি আহিছে অসমৰ মুখ্যমন্ত্ৰীয়ে আপাৰ আছামৰ বানৰ কাৰণে হিচাপে উচ্চ ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ আৰু হাইৱে এম্বেংকমেণ্ট ফলত পানী নিষ্কাশনৰ হোৱা সমস্যাৰ কথা উল্লেখ কৰিছে বানৰ সময়ত পানী সঠিকভাৱে ওলাই যাব নোৱাৰিলে বহু অঞ্চলত দীঘলীয়া সময় ধৰি জলবদ্ধতাৰ সৃষ্টি হয় এই বিষয়টোক লৈ চৰকাৰে বিশেষজ্ঞ আৰু স্থানীয় লোকসকলৰ মাজত আলোচনা অব্যাহত ৰাখিছে এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ বৰষুণৰ সময়ত অসমত বিভিন্ন চহৰৰ জলবদ্ধতা এক নিয়মীয়া সমস্যা হৈ পৰিছে যোৰহাটতো ধাৰাবাহিক বৰষুণৰ পিছত বিভিন্ন অঞ্চলৰ পানী বুৰ যোৱা খবৰ প্ৰকাশ পাইছে চৰকাৰীভাৱে নলা পৰিষ্কাৰ কৰাৰ কামত ধন খৰচ কৰাৰ পিছতো পুনৰ জলবদ্ধতা হোৱা অভিযোগ উত্থাপন হৈছে ইয়াৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত প্ৰশাসনৰ নলা নৰ্দমা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীৰ খাৰঘলী অঞ্চলত গাৰ্ডৱাল ভাঙি ভূমিস্খলনৰ সৃষ্টি হোৱা ঘটনা পোহৰলৈ আহিছে এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্ৰকাশ পাইছে কিন্তু ঘটনাটো গুৱাহাটীৰ পাহাৰ কটা নিয়মীয়া কাৰ্য আৰু বাৰিষাৰ সময়ত ভূমিস্খলনৰ অংশকাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ শিক্ষা খণ্ডতো অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় চৰ্চাত আছে অসম চৰকাৰৰ বিশ্ববিদ্যালয় উন্নতকৰণৰ বিভিন্ন পদক্ষেপৰ মাজত কিছুমান নতুনকৈ উন্নতি বিশ্ববিদ্যালয়ৰ ভূমি শিক্ষক অন্তঃগাঁথনি আৰু পুঁজিৰ অভাৱ লৈ উদ্বেগ প্ৰকাশ পাইছে বিশ্ববিদ্যালয়সমূহে UGC নিয়মৰ আৰু মানদণ্ড পূৰণ কৰিবলৈ পৰ্যাপ্ত অন্তঃগাঁথনি আৰু শিক্ষক কৰ্মচাৰী নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ অসমৰ DLED 2026 আৰু 28 বৰ্ষৰ ছেছনৰ প্ৰথম ছেমিষ্টাৰৰ ক্লাছ 19 আগষ্টৰ পৰা আৰম্ভ হোৱাৰ কথা SCERT আছামৰ তথ্যত উল্লেখ কৰা হৈছে নিৰ্বাচিত শিক্ষকসকলে এডমিশ্যন আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত মূল নথিপত্ৰৰ লগত লৈ যাব লাগিব শিক্ষাৰ্থীসকলে নিজৰ সংশ্লিষ্ট টিচাৰ এডুকেশ্যন ইনষ্টিটিউট অফ অফিচিয়েল নটিচ অনুসৰি পৰিৱৰ্তী কাৰ্যসূচী নিশ্চিত কৰি লোৱাটো জৰুৰী এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ চাকৰি বিচাৰি থকা অসমৰ যুৱক যুৱতীৰ বাবে কেইবাটাও ৰিক্ৰুইটমেণ্ট আপডেট আছে উদাহৰণস্বৰূপে NFR এপিয়াৰেন্স ৰিক্ৰুইটমেণ্ট 2026 আবেদন সময়সীমা 19 আগষ্টলৈ আছিল বুলি ৰিক্ৰুইটমেণ্ট লিষ্টিঙত উল্লেখ কৰা হৈছে ইয়াৰ উপৰি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাত খালী পদৰ ৰিক্ৰুইটমেণ্ট চলি আছে চাকৰি বিচৰা প্ৰাৰ্থীসকলৰ বাবে আবেদন কৰাৰ আগতে সংশ্লিষ্ট বিভাগৰ অফিচিয়েল নটিচ এলিজিবিলিটি এপ্লিকেশ্যন ডেট আৰু ফিজ ভালদৰে পৰীক্ষা কৰিবলৈ ল'ব লাগিব এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ কাইলৈ 20 আগষ্ট অসমত কেইবাটাও ৰিক্ৰুইটমেণ্ট ৰিলেটেড কাৰ্যসূচী আছে ধুবুৰী ফৰেন ট্ৰিবিউনেলৰ ৰিক্ৰুইটমেণ্ট শিডিউলত ডাটা এণ্ট্ৰি অপাৰেটৰ পদৰ ৱাক ইন ইণ্টাৰভিউ 20 আগষ্ট অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে ইয়াৰ উপৰিও ASTCৰ এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ ইণ্টাৰভিউত
20 আগষ্ট অনুষ্ঠিত হোৱাৰ তথ্য প্ৰকাশ পাইছে। প্ৰাৰ্থীসকলে অফিচিয়েল নোটিছ অনুসৰি সময় স্থান আৰু প্ৰয়োজনীয় ডকুমেণ্ট নিশ্চিত কৰি যাব। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ ক্ৰীড়া জগতৰ বাবে আছাম প্ৰিমিয়াৰ লীগ এইবাৰ এক গুৰুত্বপূৰ্ণ আয়োজন। আগষ্টৰ আৰম্ভণিৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অসমৰ বিভিন্ন দল অংশগ্ৰহণ কৰিছে। কাইলৈ 20 আগষ্ট ডিব্ৰুগড় ৱাৰিয়ৰ আৰু নগাঁও ৰেঞ্জাৰৰ মাজত আছাম প্ৰিমিয়াৰ লীগৰ এখন খেল অনুষ্ঠিত হোৱাৰ চিডিউল আছে। খেলখন গুৱাহাটীৰ বৰচাপৰা ষ্টেডিয়ামৰ সন্ধিয়া 7 বজাত অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে। অসমৰ স্থানীয় ক্ৰিকেটৰ প্ৰতিভাসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই ধৰণৰ টুৰ্ণামেণ্টৰ ভূমিকা গুৰুত্বপূৰ্ণ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইকে লৈও ক্ৰীড়া মহলত বিশেষ চৰ্চা আছে। তেওঁ কমনৱেলথ গেমছৰ বাবে ভাৰতীয় কনজাইণ্টৰ ফ্লাইট বেয়াৰৰ বাবে নিশ্চিত হোৱা বুলি প্ৰকাশ পাইছে। ইয়াৰ লগতে লাউন ব্ল খেলুৱৈ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালকো শুভেচ্ছা জনোৱা হৈছে। অসমৰ পৰা অধিক খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয়। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। অসমৰ স্বাস্থ্যখণ্ডক উন্নয়নক লৈও চৰকাৰী পৰ্যায়ত বিভিন্ন আলোচনা অব্যাহত আছে। চিকিৎসা সেৱা, মেডিকেল এডুকেশ্যন, স্বাস্থ্য আন্তঃগাঁথনি আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰক লৈ বিভিন্ন বৈঠক আলোচনা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলত লোকসকলৰ যাতে উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰে সেইটো আগন্তুক দিনত এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈ থাকিব। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত 11 মাহ বয়সীয়া এটা শিশু মৃত্যুক লৈ পৰিয়ালৰ ফালৰ পৰা চিকিৎসা গতিফালিতি অভিযোগ উত্থাপন হৈছিল। ঘটনাটোৰ পিছত চিকিৎসালয়ৰ চৌহদত উত্তেজনা সৃষ্টি হয় আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। চিকিৎসালয় কৰ্তৃপক্ষই শিশুটিৰ অৱস্থা গুৰুতৰ আছিল বুলি উল্লেখ কৰি ঘটনাটো তদন্ত আৰম্ভ কৰাৰ কথা জনাইছে। এই ঘটনাৰ প্ৰকৃত কাৰণ তদন্ত পিছতহে স্পষ্ট হ'ব। সেয়ে তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে কোনো পক্ষক দোষী বুলি কোৱাটো উচিত নহ'ব। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। অসমৰ বাহিৰত থকা অসমীয়াসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আপডেট। নতুন দিল্লীত অসমৰ লোকসকলৰ বাবে অধিক সুবিধা সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে। অসম চৰকাৰৰ তথ্য অনুসৰি চেণ্ট্ৰেল দিল্লী আৰু দাউকাত নতুন কমপ্লেক্স নিৰ্মাণ কাম চলি আছে। দাউকাৰ এটা কমপ্লেক্স, নামঘৰ আৰু কনভাৰ্চেশ্যন হল ৰখাৰ পৰিকল্পনা আছে। কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ নিৰ্মাণ কামো চলি থকাৰ প্ৰকাশ পাইছে। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। মাজুলী প্ৰস্তাৱিত বিমানবন্দৰক লৈও আশা বৃদ্ধি পাইছে। বিমানবন্দৰৰ নিৰ্মাণৰ সম্ভাৱ্যতা পৰীক্ষা কৰাৰ বাবে এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ সমীক্ষাত কথা প্ৰকাশ পাইছে। মাজুলীৰ দৰে পৰ্যটন আৰু সংস্কৃতিভাৱে গুৰুত্বপূৰ্ণ অঞ্চলৰ উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিলে স্থানীয় লোকৰ লগতে পৰ্যটন খণ্ডৰ বাবেও সুবিধা হ'ব পাৰে। এই প্ৰকল্পৰ পৰৱৰ্তী অফিচিয়েল আপডেট লৈ এতিয়াও সৃষ্টি থাকিব। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ সমীক্ষা লৈও আলোচনা অব্যাহত আছে। স্থানীয় লোকসকলে বাফাৰ জোনৰ সীমাক লৈ নিজৰ মতামত প্ৰকাশ কৰিছে। কাজিৰঙাৰ ৱাইল্ড লাইফ আৰু ইক'লজিষ্টিক ছিষ্টেমৰ সুৰক্ষিত কৰাৰ বাবে স্থানীয় লোকসকলৰ জীৱন জীৱিকাৰ কথাও বিবেচনা কৰাটো অতি গুৰুত্বপূৰ্ণ। এই বিষয়ত চৰকাৰী সিদ্ধান্ত আৰু স্থানীয় ৰাইজৰ মতামত দুয়োটাই গুৰুত্বপূৰ্ণ হৈ থাকিব। আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ ৰাজনৈতিক মহলতো শিক্ষা, বান, অন্তঃগাঁথনি আৰু বিভিন্ন জনসাধাৰণৰ সমস্যাক লৈও আলোচনা অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দল, সংগঠন, চৰকাৰৰ বিভিন্ন নীতিয়ে সমালোচনা আৰু সমৰ্থন কৰি আহিছে। বিশেষকৈ শিক্ষা ব্যৱস্থা, এক্সামিনেশ্যন, ইণ্টাৰগ্ৰেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বিষয়টো লৈ ৰাজনীতিৰ বিতৰ্ক দেখা গৈছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ 20 আগষ্ট দেশৰ এই দিনটো সদ্ভাৱনা দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আৰু সংগঠনে এই দিনটো উপলক্ষে সাম্প্ৰীতি, শান্তি আৰু সামাজিক ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰে। অসমৰ দৰে বহু ভাষা, জনগোষ্ঠী আৰু সংস্কৃতি সমৃদ্ধ ৰাজ্যৰ সামাজিক সম্প্ৰীতি আৰু পাৰম্পৰিক সন্মানৰ বাৰ্তা বিশেষ গুৰুত্বপূৰ্ণ। এতিয়া ৰাতিপুৱা অন্তিমটো খবৰ ক'বলৈ মই গৈ আছোঁ। আকৌ এবাৰ ক্ৰীড়া খবৰ আহোঁ। কাইলৈ সন্ধিয়া 7 বজাৰ বৰচাপৰা ক্ৰিকেট ষ্টেডিয়ামত গুৱাহাটী ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু নগাঁও ৰেঞ্জাৰৰ মাজত আছাম প্ৰিমিয়াৰ লীগ খেল অনুষ্ঠিত হোৱাটো চিডিউল আছে। ক্ৰিকেট প্ৰেমীসকলে খেলখনৰ সময় আৰু অফিচিয়েল ব্ৰডকাষ্টৰ ইনফৰমেশ্যন সংশ্লিষ্ট আয়োজকৰ পৰা নিশ্চিত কৰি ল'ব।